জুবিন গাৰ্গ ডাঙৰীয়া প্ৰকৃততে আপোনাৰ হৈছে কি বাৰু আপোনাৰ শেহতীয়াকৈ যিবিলাক লঘু মন্তব্য এই লঘু মন্তব্যবোৰে আচলতে আপোনাৰ যি সত্তা এই সত্তাটো কিন্তু লাঘৱ হৈছে ডাঙৰীয়া মুখত আহিল বুলিয়ে কিছুমান আবুল তাবুল কথা কৈ আচলতে আপুনি মানুহক কি দিশ দেখাব বিচাৰিছে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা আছে ভক্তিভাৱ আছে কিন্তু এটা কথা মনত ৰাখিব আমি কেতিয়াও অন্ধ নহয় আপুনি যিহেতু কা আন্দোলনৰ প্ৰসংগ টানি আনি অসম জাতীয় পৰিষদ গঠন হোৱাৰ কথা কৈছে আৰু আপোনাৰ লগত আন্দোলন কৰি গঠন কৰাৰ বুলি কৈছে কিন্তু আমি ক'ব বিচাৰিছো জুবিন গাৰ্গ ডাঙৰীয়া যে বৰ্তমান পৰিস্থিতিত আপোনাৰ কা আন্দোলনত বা কাৰ সন্দৰ্ভত আপোনাৰ স্থিতি কি আমিও জানিব বিচাৰিছো সেই সময়ত আপুনি বহু ধৰণৰ কিছুমান কথা কৈছিল দাঁড়ি নকটা কথা কৈছিল কিন্তু আপুনি মুখত আহিল বুলি কিছুমান আবুল তাবুল কথা কৈ দিয়ে বুলি অসমৰ ৰাইজে জানে আপোনাক সেই অনুপাতে মাফ কৰি দিয়ে কিন্তু এনেকুৱা ধৰণৰ মন্তব্যবিলাকৰ পৰা আপুনি বিৰত থকাৰ প্ৰয়োজন আছে ডাঙৰীয়া যেহেতু আপোনাৰ যি শিল্পী সত্তা আছে এই শিল্পী সত্তাক অসমৰ ৰাইজে সন্মান কৰে আৰু এই সন্মান কিন্তু দিনক দিনে লাঘৱ হৈ গৈ আছে ডাঙৰীয়া সামাজিক মাধ্যমত আপুনি যদি কেতিয়াবা কমেণ্টবিলাক বহি চাই নিশ্চিতভাৱে জানিব আজিৰ সময়ত আপোনাক মানুহে কেনেকুৱা ধৰণত আপোনাক হেয় জ্ঞান কৰি আছে হেয় জ্ঞান ঠিক নহয় মানে তুলাধনা দি আছে ডাঙৰীয়া আজিৰ এই মুহূৰ্তত এই পৰিস্থিতিত আপুনিও জানে যে সমগ্ৰ অসমতে এক অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈ গৈ আছে সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যে দুৰ্নীতি হৈছে এই কথাবাৰ্তাবিলাক সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক সবিস্তাৰে প্ৰকাশ হৈছে আৰু যে বিজেপি বৰ ঘৰৰ পৰাই যে এই কাৰুকাৰ্যবিলাক হৈ আছে তাকো কিন্তু সামাজিক মাধ্যমত প্ৰকাশ পাইছে কিন্তু আপুনি এইবিলাক ক্ষেত্ৰত কিন্তু তু বুলিও এটা উচ্চাৰণ নকৰে মূল্যবৃদ্ধি সমস্যাই মানুহক জ্বলাকলা খুৱাইছে অসমত 18খনকৈ নতুনকৈ টুল গেট স্থাপন কৰা হ'ল এই কথাবাৰ্তাবিলাকত কিন্তু আপুনি এটা শব্দ উচ্চাৰণ নকৰে আৰু আপুনি টাৰ্গেট কৰি ল'লে কাক কালি পৰহি জন্ম হোৱা এটা ৰাজনৈতিক দল অসম জাতীয় পৰিষদক আচলতে আমি সুধিব বিচাৰিছো ডাঙৰীয়া যে আপুনি সুবিধাবাদৰ পক্ষ গ্ৰহণ কৰিছে নেকি আমি বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়া সেই তাহানি জুবিন গাৰ্গ ডাঙৰীয়াই হৈ থাকক তেখেতৰ যিটো এটা সত্তা আছিল এই সত্তা লাঘৱ হলে আমি কেতিয়াও ভাল নাপাওঁ ডাঙৰীয়া আৰু সেই গতিকে এনেকুৱা কিছুমান মন্তব্যৰ পৰা ডাঙৰীয়া আঁতৰি থাকক আঁতৰি থাকি আপুনি এগৰাকী শিল্পী হিচাপে গণশিল্পী হিচাপে আপুনি প্ৰতিষ্ঠাৰ হোৱাটো আমি কামনা কৰিছো